নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হৰ্ষ ব্লগ। তো এটা নতুন ভিডিঅ'ৰ সৈতে মানে বহুদিন ভিডিঅ' আপলোড কৰা নাই। তো আজি বহুত দিনৰ পিছত পূজা শেষ, পূজাটো ভিডিঅ' বনোৱা নাই। তো আজি বহুত দিনৰ পিছত এটা ভিডিঅ' বনাই আছোঁ। কি হয় গম নাপাওঁ আৰু, আশা কম। তো যাব আছোঁ ক'ত জানে নাই, দশেৰা চাব। তো ব্লগ যাওঁ জল্দি জল্দি, দেৰি হৈ আছে। হেলমেটটো লওঁ আৰু লগৰ এটা লগ কৰোঁ, পূৰা ড্ৰেছে চব আৰু হাফ পেণ্ট পিন্ধিয়ে যাওঁ। বৰষুণৰ দিন, বৰষুণো দি আছে। তো যাওঁ আৰু বাই বাই। বাইকটো কৰিলোঁ বন্ধ। আৰু এয়া হৈছে বাহিৰৰ পৰা ৱেডাৰ। বাইকখন ষ্টাৰ্ট দিলোঁ, যাব লাগে। আৰু এইফালে যাই আছে মোৰ প্ৰিয়তাব, দুৰ্গা পূজাৰ যি ভাষণি ন, জয় মা দুৰ্গা। আৰু বৰ্তমান আমি আহি পালোঁ বহৰী। তো ইয়াতে হ'ব দশেৰা, যাই আছোঁ। এই দূৰৰ পৰাই দেখা পাই, এইটো চাওক ৰাৱণ, ৰাৱণ। তো জয় শ্ৰীৰাম। আৰু পূৰা জ্বলাব আজি। তো এইবাৰ মোৰ হৈছে ফাৰ্ষ্ট টাইম। তো ফাৰ্ষ্ট টাইম চাব আহিছোঁ। সৰুৰ পৰা ঘৰৰ কাষতে আহি ভোক লাগে, কিন্তু অহা নাছিলোঁ। তো এইবাৰ হৈছে মোৰ ফাৰ্ষ্ট টাইম। কেনে বহুত ভাল লাগিব সেইকাৰণে চাব আহিছোঁ। তো বহুত মানুহ হৈছে, এইবিলাক মানুহ চাওক, কিমান মানুহ হৈছে দশেৰা বন্ধ। डायरेक्ट वाल फवा भारी जाए
তো সেদিন আমি ইয়াতে থাকতাম বাবা teman sekolah malah mudah sekolah es bon. Ada?